নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ হাইপ ইউটিউব চেনেললৈ মই ৰূপল আমিন বন্ধুসকল লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন যিটো নটিফিকেশ্যন আমাৰ আটাইৰ বাবে বহুতেই ভাল এতিয়া আটাইৰ বাবে ক'লে নহ'ব মানে আটাইৰ বাবে ক'লে হ'লে ইয়াতে কি আহিব BEd ডিগ্ৰী এটা লাগিব চ' আমিতো টিচিং প্ৰফেশ্যনৰ কথা ভাবি থাকোঁ আমি হয়তো অসম টেটৰ বিষয়ে আমি বহুত ভালকৈ জানো বা হয়তো আমি অসম টেটত এপ্লাই কৰি থাকোঁ তো এতিয়া চাওক আহিছে কি আৰ্মি ৱেলফেয়াৰ এডুকেশ্যন ছ'চাইটি ৰিক্ৰুটমেণ্ট ইয়াতে আহিছে য'ত PGT TGT আৰু PRT এই তিনিটা ডিফাৰেণ্ট ভেকেঞ্চিজ ইয়াতে কি আছে আমাক দিয়া আছে তো চাওক ইয়াতে কি কৈছে আৰ্মি ৱেলফেয়াৰ ছ'চাইটি বা AWES যাক শ্বৰ্টলি কোৱা হয় হেজ ৰিলিজড এন এডভাৰ্টাইজমেণ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট ফৰ PGT TGT PRT ভেকেঞ্চিজ ইন আৰ্মি পাব্লিক স্কুলত অ'কে এফিলিয়েটেড টু CBSE কোৰ্চৰ একৰ্ডিং টু CBSE কোৰ্চৰ হ'ব আৰু ইয়াৰ বাবে টেষ্টটো কি হ'ব অনলাইন স্ক্ৰিনিং টেষ্ট হ'ব will be conducted for the potential teacher and teachers under the various categories. Interested and eligible candidate may be applied through online. মানে আমি অসম টেটৰ বিষয়ে আমি বা CETৰ বিষয়ে আমি গম পাওঁ ইয়াতে কি হ'ব আৰ্মি স্কুলৰ বাবে বা আৰ্মি পাব্লিক স্কুলৰ বাবে যিখিনি ইয়াতে ভেকেঞ্চিজ ওলাইছে এই ভেকেঞ্চিজখিনি কেনেকৈ এপ্লাই কৰা হ'ব বা কেনেকৈ ভেকেঞ্চিজখিনি পূৰ কৰা হ'ব ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ পিছতে আমি বস্তুখিনি আমি কি ইয়াতে এটা CBT বা কম্পিউটাৰ বেছ এটা এক্সাম হ'ব বা এটা টেষ্ট হ'ব তাৰপিছত ইয়াতে আমাৰ কি কৰা হ'ব চিলেকশ্যন কৰা হ'ব তো চাওক ইয়াতে কি আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ এতিয়া কিমানটা ভেকেঞ্চি আছে এইটো মেনশ্যন কৰোৱা নাই ইয়াৰ বাবে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ পোষ্ট গ্ৰেজুৱেট মানে মাষ্টাৰ্ছ কৰা হ'ব লাগিব উইথ 50% মাৰ্কছ লগতে আপোনাৰ BEd থাকিব লাগিব 50% এটলিষ্ট 50% মাৰ্কছ থাকিব লাগিব নেক্সট কি আছে গ্ৰেজুৱেট টিচাৰ যিটো আছে তাৰ বাবে কিমান ভেকেঞ্চি আছে এইটো মেনশ্যন কৰোৱা নাই ইয়াতে কি লাগিব বেচিলাৰ ডিগ্ৰী 50% লগতে BEdৰ 50% মাৰ্কছ লাগিব নেক্সট কি আছে প্ৰাইমাৰী টিচাৰ ইয়াতে কি আছে এডুকেশ্যন কোৱালিফিকেশ্যন আছে ইয়াতে গ্ৰেজুৱেশ্যন থাকিব লাগিব লগতে BEd বা DLEডৰ যিকোনো এটাত 50% মাৰ্কছ থাকিলে চলি যাব এতিয়া চাওক আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে এইটো হেল্পলাইন নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে তাৰ আগতে এটা বস্তু চাই ল'ব কি কৈছে এই পোষ্ট গ্ৰেজুৱেট উইথ লেছ দেন 50% মাৰ্কছ ইন এ গ্ৰেজুৱেশ্যন but not more than 50% mark in 50% mark in post graduation with the subject applied for shall also be eligible তাৰ মানে যদি আপোনাৰ গ্ৰেজুৱেশ্যনত 50% কৈ কম আছে ওকে বাট আপোনাৰ মাষ্টাৰ্ছত আপোনাৰ 50% কৈ বেছি আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু তেতিয়া আপোনাক এলিজিবল বুলি মানি লোৱা হ'ব ওকে সো এইটো বস্তু বহুত ভাল বহুতৰ হয়তো এনেকুৱা কণ্ডিশ্যন থাকে চ' আপোনালোকে সেই ক্ষেত্ৰত কি কৰিব এনেকুৱা হ'লে এপ্লাই কৰিব পাৰিব মানে আপুনি তিনিওটা পোষ্টৰ এগেইনষ্টত আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাওক কি কৈছে CTET বা আসাম টেট এতিয়া CTET বা আসাম টেট ইজ নট মেণ্ডেটাৰী বুজি পাইছে মেণ্ডেটাৰী নহয় নহ'লে চলি যাব এপিয়াৰিং ইন দ্য অনলাইন স্ক্ৰিনিং টেষ্ট আপুনি অনলাইন স্ক্ৰিনিং টেষ্টৰ বাবে এইখিনি আপোনাৰ নহ'লেও চলি যাব কিন্তু এনেকুৱা নহয় যে কাৰোবাৰ CTET বা হয়তো আমাৰ অসম টেট যদি থাকে তেতিয়াহ'লে কি হ'ব প্ৰিফাৰেঞ্চটো অবভিয়াছলি বেছি পাব ওকে নেক্সট এতিয়া চাব কি আছে এটা কি দি আছে এজ লিমিটেশ্যন ফ্ৰেছাৰ কেণ্ডিডেট নো টিচিং এক্সপিৰিয়েঞ্চ বিল' 40 যদি কোনোবা টিচিং এক্সপিৰিয়েঞ্চ নথকা টিচাৰ হয় তেতিয়াহ'লে ইয়াৰ কি হ'ব বিল' 40 ইয়াৰ্ছতকৈ কম আৰু যদি এক্সপিৰিয়েঞ্চ টিচাৰ হয় এটলিষ্ট 5 ইয়াৰ্ছ তেতিয়াহ'লে 57 এতিয়া এক্সপিৰিয়েঞ্চটো কেনেকুৱা এক্সপিৰিয়েঞ্চ এইটো গভৰ্ণমেণ্ট এক্সপিৰিয়েঞ্চ হ'ব ওকে প্ৰাইভেট এক্সপিৰিয়েঞ্চটো 5 ইয়াৰ্ছ 6 ইয়াৰ্ছ অলৱেজ মানে থাকেই তো নেক্সট কি আছে এজ ৰিলেক্সেশ্যন কি আছে এজ পাৰ ৰুল মানে এতিয়া ক'বলৈ গ'লে ৰুল মতে যেনেকৈ দিয়া থাকে ST SCৰ বাবে 5 ইয়াৰ্ছ EWS OBC আৰু OBCৰ বাবে কিমান আহিব 3 ইয়াৰ্ছ আহিব PWBDৰ কিমান আহিব 5 ইয়াৰ্ছ এতিয়া চাওক এক্সাম ফি ইয়াতে কি আছে 385 এইটো আমি পে'মেণ্ট কৰিব পাৰিম ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ থ্ৰুৰে এতিয়া চাওক ইয়াতে আমি যদি এপ্লাই কৰিব যাওঁ কি আছে যে ইয়াতে ষ্টাৰ্টিং ডেট আছিল 10th September 2024 যাৰ লাষ্ট ডেট আছে 25th October 2024 চ' আপোনালোকে অনতিপলমে এপ্লাই কৰিব পাৰে লাষ্টত যিহেতু কি হ'ব আমাৰ চাৰ্ভাৰৰ প্ৰব্লেম থাকি যায় তো আপোনালোকে সোনকালে এপ্লাই কৰি কিনে ইয়াৰ বাবে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে কিয়নো ইয়াতে চাওক ইয়াতে কি আছে ডেট অফ এক্সামিনেশ্যন 23rd 24th November 2024 আপোনালোকৰ যদি ইয়াৰ বাবে চিলেবাছৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত কমেণ্ট কৰিব কমেণ্ট কৰি কিনে মোক জনাব মই নিশ্চয় নেক্সট এটা ভিডিঅ' বনাম য'ত আপোনালোকে দেখা পাব ইয়াৰ বাবে চিলেবাছ কি আছে ওকে চ' আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ